আমগঞ্জ প্লাটন নগাঁও সাব ইন্সপেক্টর। ओ भाई साहब नौगांव क्रेजी राइस। तो गाइस हमने उठा के लिया फर्स्ट सेकंड थर्ड पूरा तीनों को टॉफी। हे गाइस वेलकम टू माय यूट्यूब चैनल के आर आसा মই কামাল দাস আৰু আজি আপোনালোকক দেখুৱাম নগাঁৱত স্বাধীনতা দিৱস কেনেদৰে উদযাপন কৰা হৈছে। তাগৰা ৰহো সবি আচ্ছা से करना बेस्ट ऑफ लक সিনিয়ৰ ভালকৈ কৰিব। আমাৰ সিনিয়ৰতে ৰেডি হৈ আছে আৰু ইয়াত এতিয়া ষ্টেডিয়ামৰ সাইডত আমাক ৰখাই থৈছে, ৰখাই পিনে ৰেডি হৈ আছে আৰু ভালকৈ কৰিব সবে। বেষ্ট অফ লাক থাকিল সবকে, বেষ্ট অফ লাক সিনিয়ৰ ভালকৈ কৰিব থাকিল। এইবাৰো ট্ৰফি উঠাই লৈ যাম আৰু ইয়াত সবে মানে আউট সাইডত আছে এতিয়া বৰ্তমান টাইমত। তো আউট সাইডৰ পৰা ভিতৰত এন্ট্ৰি কৰিব এতিয়া আৰু এন্ট্ৰি হোৱাৰ টাইম ৰেডি হৈ আছে আৰু আমাৰ এইটো SW পাৰ্টি। সবকে বেষ্ট অফ লাক। কমাণ্ডাৰ ৰুক্মিণী বসুমতাৰী ভালকৈ কৰিবি বুলি আশা থাকিল মোৰ লগৰ তাই। আৰু এয়া আমাৰ সিনিয়ৰ টিম গ্ৰেচি ভালকৈ কৰিবি আশা থাকিল সবকে বেষ্ট অফ লাক। তো ইয়াত আছে বেণ্ড পাৰ্টি, যিমান প্লাটন আছে CRPF-ৰ আছে, ইয়াত 9 আছামৰ আছে, পুলিচৰ আছে, NCC-ৰ আছে, সবেই এতিয়া ৰেডি হৈ আছে ইয়াৰ মাত্ৰ সোমাই যাবলৈ ভিতৰলৈ। ইয়াত আছে নগাঁও ইউনিভাৰ্চিটিৰ NSS টিম আৰু এই নগাঁও ইউনিভাৰ্চিটি হৈ গ'ল ধুনীয়া পুলিচ আছে এইজনী। सब ग्रुपों का এটা क्लिप ले लिया मैं सब दे देगा। CRPF सालों का साथ भी एक फोटो हो जाए अभी। फोटो ले रहे हैं सर। सबके बेस्ट ऑफ लक থাকিল ADB কলেজৰ NSS। তো মই ভালকৈ দেখাইছোঁ আপোনালোকক ADB কলেজৰ NSS। তোমালোক কোনটো স্কুলৰ? গভ বয়স এটা টাইমত ই লৈ গৈছিলে ট্ৰফি লৈ গৈছিলে। কেয়াৰ আসাম মেৰা ছাবস্ক্ৰাইবাৰ সবি ভিডিঅ' দেখনা। গভ বয়স আৰু ৰক্তিম নে কি আছিলে? ৰক্তিম মেरे को याद है। লাষ্টত দেখুৱাব বিচাৰিম NCC 8 আছাম বেটেলিয়ন NCCৰ প্লাটুন আৰু সৌৰভ কুমাৰ আমাৰ প্লাটুন কমাণ্ডাৰ সৌৰভ কুমাৰ সিনিয়ৰ। আৰু ইমান দিন ময়ো প্ৰেক্টিছ কৰি আছিলোঁ বাট মোৰ অলপ প্ৰব্লেমৰ কাৰণে মই ওলাই গ'লোঁ। সবকে বেষ্ট অফ লাক থাকিল, ভালকৈ কৰিব বুলি আশা থাকিল সিনিয়ৰ। सबसे क्यूट बच्चे वाला टीम और बच्चे वाला टीम के साथ हो जाएगा एक फोटो। ये भी NCC का ही है। तो पुणे मैं एबार दर्शकों देखुৱাব বিচাৰোঁ অলৰেডি ষ্টেডিয়াম ফুল হ'বলৈ মানে হ'লে আৰু ষ্টেডিয়ামৰ যিমান ফিল আছিলে চব ফুল হৈ গ'ল আৰু এইপিনে চাৰিওপিনে লাভ ইউ ব্ৰ লাভ ইউ। আৰু ষ্টেডিয়ামৰ মই এটা দৃশ্য মই আপোনালোকক এতিয়া দেখুৱাই দিছোঁ। এইটো চাওক আমাৰ ৰুমৰ পিছফালে থকা ল'ৰাটো। হাই হেল্ল' কেয়াৰ আছাম ছাবস্ক্ৰাইব প্লিজ। আহিছে কেয়াৰ আছামত সবে ছাবস্ক্ৰাইব কৰি দিব। আৰু এতিয়া মই দৰ্শকক দেখুৱাইছোঁ, দৰ্শক পূৰা হেপী হৈ বহি আছে আৰু এই অলপ সময় পিছতে আমাৰ যোনটো প্ৰেডৰ সেইটো ষ্টাৰ্ট হ'বই। চ' মই এবাৰ গোটেইখিনি দেখুৱাবলৈ ট্ৰাই কৰিছোঁ যিমানখিনি পাৰিছোঁ। আমাৰ নগাঁৱৰ দেশ প্ৰেমী ৰাইজসকল আহি এই মুহূৰ্তত উপস্থিত হৈছেহি। তো এইটো এটা ছাইড আছিলে ষ্টেডিয়ামৰ আৰু এটা ছাইড আছে সেইটো ছাইডত। তো সেইটো ছাইডতো বহুত মানুহ আছে। তো মই এতিয়া ফাৰ্ষ্টত ইমানখিনিয়ে দেখাব পাৰিছোঁ। হাই হেল্ল' सब्सक्राइब कर देना सभी। हाँ कमल दा हाय हेलो। बच्चे लोग मेरा फैन फॉलोअर्स है भाई बहुत, तो सभी को एक बार वीडियो में लेना मेरा मन करता है तो मैंने ले लिया। ओ भाई साहब नौगांव क्रेजी राइस।
নগাঁও কেজিৰাজ ভাই কি খাতাৰনাক ৰিয়েকশ্যন ইহঁতৰ আৰু মই ইয়াত অকলে পুৰা ফিল্ডৰ মাজত ৰখি আছোঁ স্পেচিয়েল আমাৰ NCCৰ বেণ্ড পাৰ্টি আৰু NCCৰ বেণ্ড পাৰ্টি ইয়াৰ ৰেডি হৈছেহি তো ইহঁতকো আজি ইহঁতৰ যাদু চাব পাৰিব আপোনালোকে আৰু কি কৰে আপোনালোকে ভিডিঅ'টো লাগি থাকক আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু মই দেখুৱাম NCC ছাৰহঁত ৰখি আছে ইধৰ কেঁচা আছে ছাৰ আচ্ছা না এতিয়া কামত ব্যস্ত হৈ আছে हाय ग्रेसी और फुलमणि और ग्रेसी कमांडर सीनियर प्लाटून कमांडर ग्रेसी तो अच्छा से करना ओके ओके तो बाकी हमार मनुमाई रंगा हो गई एतियाई और रोद आहिब बाकी আছে ओ मितु ভালে আছো নে এ আমাৰ মিতু কেনেকুৱা লাগিছে আজি প্ৰেড কৰিবা বুলি ৰ'দ দিব বাৰু চিন্তা নকৰিবা লনা চিনি কেনেকুৱা লাগিছে ভাল লাগিছে না ভাল লাগিছে ৰ'দ আহিব নহয় চিন্তা কিয় কৰিছে আৰু আমাৰ ভূমিকা আহি গ'ল ৰাতিপুৱা 5টা বজাতে আহি গ'ল সিহঁতক হেল্প কৰিবৰ কাৰণে কাৰণ সিহঁতে ইমান ধুনীয়াকৈ সাজিছে সাজাৰ কাৰণে সিহঁতক অলপ হেল্প কৰিব লাগে তো আমাৰ ভূমিকা এইটো কাৰণে আহি গ'ল ন অঁ মোৰ বাৰ্থডে এইটো তো আমাৰ প্ৰেড এতিয়া ষ্টাৰ্ট হ'বহি এতিয়া মানে ষ্টাৰ্ট নহয় ইয়াত আহি পিনে ৰখিব প্লাটুনবোৰ যিমান আছে চব ফ্ৰণ্টত ৰখিব আৰু প্ৰেড ষ্টাৰ্ট হ'বই তো আমি মাজতে আছোঁ বাৰু এতিয়া ছাইডত যামগৈ বাগল চাইছোঁ চাই যাব এই এজন লেট কৰি দিলে অঁ ছাৰ এয়া ভিডিঅ' কৰি আছোঁ ভিডিঅ' ফটো লৈ আছোঁ 1947 চনৰ 15 আগষ্ট অৰ্থাৎ আজিৰ দিনটোতে ভাৰতবৰ্ষ স্বাধীন হ'ল আৰু তেতিয়াৰ পৰা সমগ্ৰ দেশতে স্বাধীনতা দিৱস হিচাপে পালন কৰা হয় অলপ সময়ৰ পিছতে আমাৰ এই প্ৰগ্ৰাম ষ্টাৰ্ট হৈ যাব এইটো হ'ল আমাৰ 10 জনৰ টিম চবে ভালকৈ কৰিবা এতিয়া মাতছা দিব ন আজিৰ প্ৰগ্ৰামৰ VIP শ্ৰীযুত অতুল বৰা ডাঙৰীয়া আহি পাই গ'ল তো ইয়াৰ গাড়ীৰ পৰা ওলাই আহি আছে এতিয়া প্ৰগ্ৰামটো ষ্টাৰ্ট হৈ যাব শ্ৰীযুত অতুল বৰা মহোদয় এই অনুষ্ঠানলৈ আন্তৰিকতাৰে স্বাগতম জনোৱাৰ লগে লগেই আমি আগবাঢ়িছোঁ ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ পবিত্ৰ কাৰ্যসূচীৰ শুভ খণ্ডিলৈ সকলোকে 78 সংখ্যক স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু আজি নগাঁও নুৰুল আমিন ষ্টেডিয়ামৰ পৰা এখন ভিডিঅ' আপোনালোকৰ মাজত আগবঢ়াইছোঁ অসম আৰক্ষীৰ পৰা গাৰ্ডৰ কৰ্ণাৰ এতিয়া মুখ্য অতিথিৰ ভাষণ চলি আছে অবিভক্ত নগাঁও জিলাৰ মহান স্বাধীনতা সংগ্ৰামী শহীদ ভোগেশ্বৰী ফুকননী কলাই কোঁচ হেমৰাম বৰা সেনাবাহিনী নৌবাহিনী বায়ু সেনাবাহিনী অৰ্ধসামৰিক বাহিনী আৰক্ষী বাহিনীৰ জোৱানসকলৰ লগতে ভাৰতবৰ্ষৰ এখন দেশৰ অৰ্থনৈতিক স্বাধীনতা কিমান দূৰ সম্ভৱ ভাষণ শেষ হৈছে এতিয়া প্ৰেড ষ্টাৰ্ট হ'ব ইয়াৰ পিছত হ'ব বহুত কালচাৰেল হ'ব तीनों दिल में दाहिने चलेगा दाहिने बुल পুলিচ নগাঁও সেকেন্ড IC ইন্সপেক্টৰ সুভাষ চন্দ্ৰ দাসৰ নেতৃত্বত কোচগাঁৱৰ দল আমগঞ্জ প্লাটুন নগাঁও সাব ইন্সপেক্টৰ সৌৰভ কুমাৰ সিঙৰ নেতৃত্বত আসাম NCC চিনিয়ৰ
সুজাতা সেনাপতিৰ নেতৃত্বত ADB কলেজ ইউনিট NSS। जोश खतरनाक क्रेजी जोश है भाई। सर बहुत खुश लग रहा है, बहुत खुश लग रहा है सर आप। भाई इतना धूप में खड़ा हो के भाई, इतना टाइम खड़ा हो के बाद में ब्रेड करना भी इतना आसान काम नहीं है भाई। बहुत सी लोग लड़कियां तो ज़्यादातर गिर जाता है सर चक्कर आके। तो ये ब्रेड ये हो गल এতিয়া বেলেগ কিবা ডান্সৰ প্ৰগ্ৰাম আছে, সব মই এইখিনি দেখুৱাবলৈ ট্ৰাই কৰিম অলপ অলপ। বলক बस अभी हो रहा है हमारा फोटो सेशन, अभी सभी फोटो ले रहा है। हमारे ત્યાં बैंड डिस्प्ले स्टार्ट, स्टॉक बैंड डिस्प्ले। तो हमार तीनटा टॉफी आহি গ'ল। तो बस हमने उठा के लिया 1st, 2nd, 3rd पूरा तीनों को टॉफी। कैसा लग रहा है? बेस्ट मोमेंट, मेहनत का फल। ऐसे टॉफी लेके रास्ते में चल रहा है अभी। सब्सक्राइब कर देना, लाइक शेयर सब्सक्राइब कर देना, सभी को बोलो लाइक और कमेंट कर देना। केयर असम को सब्सक्राइब कर देना, कमेंट करना, लाइक करना, सब्सक्राइब टू दिस चैनल गाइस। सब्सक्राइब कमाल सॉरी केयर असम सब्सक्राइब कर दियो।